নমস্কাৰ সকলোলৈ। বৰ্তমান সময়ত আপোনাৰ লগত বা মোৰ লগত হৈ থকা বা ঘটি থকা এনে কিছুমান ঘটনা কথাৰ বিষয়ে ব্যক্ত কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। এনে ঘটনা বৰ্তমান সময়ত আপোনাৰ লগত হয়তো হৈ আছে বা ঘটি থাকিবও পাৰে। আচলতে এনে কিছুমান মানুহ আছে আৰু এই কিছুমান লোকে কিবা এটা XYZ কৰা বা পোৱাৰ আগমুহূৰ্তত সকলোবিলাক ঠিকেই থাকে। আপোনাৰ লগত বা মোৰ লগত ভাল ধৰণে কথা বতৰা পাতে আৰু ভালকৈয়ে মাত বোলো কৰে। কিন্তু যেতিয়া XYZ অৰ্থাৎ এসোপামান টকা পইচা বা এটা চাকৰিয়েই পাই যায়, তাৰ পাছতহে আৰম্ভ হয় সেই কিছু ব্যক্তিসকলৰ নতংকি। ভালকৈ কথা বতৰা পতাটো বাদেই, মাতিলেও ভালকৈ মাতষাৰ দিব নিবিচাৰে। এটা চাকৰিয়েই সকলো বুলি ভাবি লয়। হয়, চাকৰি এটা পাইছোঁ বা এসোপামান টকা পইচা পাইছোঁ, ভাল কথা। কিন্তু তাতে মই বৰ ডাঙৰ কিবা এটা কৰিব পৰা হোৱা নাই বা আকাশখন চুব পৰা ক্ষমতাটো হোৱা নাই। তেতিয়াহ'লে কিবা এটা বস্তুক লৈ গৌৰৱ, অহংকাৰ, উফাইদাং কৰি জানো কিবা লাভ আছে? এই পৃথিৱীত কোনোটো জীৱই চিৰযুগমীয়া নহয়। সকলো জীৱন দুদিনীয়া। এই জীৱনৰ কোনো ভৰসা নাই। গতিকে এই দুদিনীয়া জীৱনত কিবা এটা বস্তুক লৈ কাৰোবাৰ আগত গৌৰৱ, অহংকাৰ, উফাইদাং কৰি আহিলোঁ। কিন্তু অলপ পাছতে বোলে মোৰ কিবা এটা হৈ গ'ল। তাৰ পাছততো সেই বস্তুটো কোনে পায়, কাৰ হৈ যাব, কোনো ঠিকনা নাই। তেতিয়াহ'লে আমাৰ গৌৰৱ, অহংকাৰ কৰাৰ জানো কিবা অৰ্থ থাকিব বা কিবা জানো লাভ হ'ব? গৌৰৱ, অহংকাৰ কৰাটো একো নাই লাভ। যিমানৰ মানুহ সিমানতে থাক। এটা কথা আছে নহয়, গোবৰুৱা উৰো বুলি সদায় আকাশলৈ উৰে, কিন্তু পুনৰ ঘূৰি আহি মাটিতেই পৰে। হয়, এই পৃথিৱীত যিকেইটা মুহূৰ্ত জীয়াই থাকোঁ, সেই মুহূৰ্তকেইটা গৌৰৱ, অহংকাৰ ত্যাগ কৰি এটা সুস্থ মন মানসিকতা লৈ উচিত সীমাৰ ভিতৰত সহজ সৰলতাৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰাটোৱেই ভাল ব্যক্তিত্বৰ গুণ নহয় জানো? ভাল ব্যৱহাৰে মানুহক আলোকিত কৰে আৰু গৌৰৱ, অহংকাৰ, উফাইদাঙে মানুহৰ নিজৰ মানুহ শেষ কৰে। সদৌ শেষত আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টিৰ কথাখিনি শুনি কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে